ক'লেও নক'লেও হিমুদা কিন্তু আমাৰ ডেকাসকলৰ মাজত ভালকৈ জনপ্ৰিয় আছিল। তেখেতৰ চিঞৰি চিঞৰি কোৱা ভাষণকেইটাৰ কাৰণে হওক বা অখিল আৰু হিমুৰ মাজত থকা কাজিয়াই হওক, কিন্তু যোৱা ৩-৪ মাহৰ ভিতৰত হিমুদা চেলিব্ৰিটিবিলাকতকৈ বেছি জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিলে। এবাৰ তেখেতৰ হাঁহিটোৰ কাৰণে, আকৌ কেতিয়াবা আকৌ তেখেতৰ মিমছবিলাকৰ কাৰণে। আমাৰ হিমুদা চেলিব্ৰিটি হৈ পৰিল। কেনেকৈ? ফুলনি নামৰ বাগিচা নামৰ গানটো তেখেতৰ যিহে নাচ দেখিলোঁ, হৈ উঠিয়ে ফেচবুকৰ নিউজ ফিডটো খুলি যেতিয়া হিমুদাৰ নাচকেইটা দেখিলোঁ, দিনটোৰ কাৰণে যেন গোটেই মনটোৱে একদম উগুল থুগুল লাগি গ'ল আৰু এনেকুৱা লাগিল যেন গোটেই দিনটো ময়ো হিমুদাৰ আগতে জঁপিয়াই থাকিম। এতিয়া হিমুদাই আমাৰ চেলিব্ৰিটিবিলাক ইমান ডাঙৰ প্ৰত্যাহ্বান দিয়াৰ পিছত আমাৰ ভাৰতৰ চেলিব্ৰিটিসকল জানো পিছ পৰি থাকিব? তেখেতসকলে ফুলনি নামৰ বাগিচা নামৰ গানটো পায়, একেবাৰে মানে বাকী নাই আৰু নাচিবলৈ। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। কিন্তু মই চবতকৈ বেছি আচৰিত হ'লো এই গানটো গৈ যেতিয়া আফ্ৰিকাৰ আদিবাসীসকলৰ মাজতো সোমালেগৈ। চাওকচোন, আফ্ৰিকাৰ আদিবাসীসকলো কিন্তু ইমানখিনি ফুলনি নামৰ বাগিচা দেখাৰ পিছত এতিয়া মোৰ এটা কথাই বুজিয়াবলৈ বাকী থাকিল। ফুলনি মানে বা বাগিচা বুজি পালোঁ, কিন্তু বাগিচা মানেও যে ফুলনি হ'ব পাৰে সেইটোহে নুবুজিলোঁ। কাৰণ বাগিচাটো বেলেগো হ'ব পাৰে, আমৰো হ'ব পাৰে, কঁঠালও হ'ব পাৰে, নহয় জানো? এতিয়া আৰু আপুনিয়ে ভাবক যে ফুলনি মানে বাগিচাই নে বাগিচা মানে ফুলনি? ভাবি পেলাই মোক কমেণ্ট বক্সত জনাব একচুৱেলি ফুলনি মানে বাগিচা নে বাগিচা মানে ফুলনি। আৰু যোৱাৰ আগে আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মোৰ ফেচবুক পেজটো শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, বাই বাই। 울고 싶지 않아, 울고 싶지